আজিৰ ৰাজ্যৰ 10টা ব্ৰেকিং নিউজৰ হেডলাইনৰ সৈতে মই ইলিয়াছ। আপুনি চাই আছে ৱৰ্ল্ড টেক আছাম ইউটিউব চেনেল। আজিৰ ব্ৰেকিং নিউজৰ প্ৰথমটো হেডলাইন হৈছে 15 মেৰ পৰা আৰম্ভ হ'ব ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিশেষভাৱে সক্ষমৰ বাবে সংৰক্ষিত আসনত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ প্ৰমাণপত্ৰৰ পুনৰীক্ষণ। আজিৰ ব্ৰেকিং নিউজৰ দ্বিতীয় নম্বৰ হেডলাইন হৈছে ৰাজ্যৰ সকলো বিদ্যালয়লৈ সেৱাৰ কঠোৰ নিৰ্দেশনা। 31 মেৰ পূৰ্বে কৰিব লাগিব এই কাম। পোর্টালত পরীক্ষার নম্বর আপলোড নকরিলে বহিব নোৱাৰিব মেট্রিকত। নতুন শিক্ষানীতির আধাৰত এই নির্দেশনা সেবার। আজির ব্রেকিং নিউজৰ তৃতীয় নম্বৰ হেডলাইন হৈছে আয়ুষ্মান ভাৰত থকাৰ ৰোগীৰ পৰা ধন ললে সিল হ'ব চিকিৎসালয়, ভৰিব লাগিব কোটি টকাৰ জৰিমনা। আজি আনুষ্ঠানিকভাৱে তিনিটা সমষ্টি ক্ৰমে হোজাই, যমুনামুখ আৰু লামডিং সমষ্টিৰ 15 জন হিতাধিকাৰীক আনুষ্ঠানিকভাৱে আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয়। আজিৰ ব্ৰেকিং নিউজৰ চতুৰ্থ নম্বৰ হেডলাইন হৈছে CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা। উত্তীৰ্ণৰ হাৰ 87.33%, বিগত বৰ্ষৰ তুলনাত 5.38% হ্ৰাস। এইবাৰ CBSE দ্বাদশ শ্ৰেণীৰ ফলাফলত ছোৱালীবোৰে ল'ৰাবোৰতকৈ উন্নত প্ৰদৰ্শন কৰিছে। আজিৰ ব্ৰেকিং নিউজৰ 5 নম্বৰ হেডলাইন হৈছে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰি অভিমত ইজৰাইলৰ পৰ্যটক কলে কাহানিও দেখা নাছিলো এই পৰিৱেশ। কাজিৰঙাক প্ৰশংসাৰে উপচাই বিদেশী পৰ্যটক কেইগৰাকীয়ে কয় যে কাজিৰঙাৰ সুন্দৰতা তেওঁলোকৰ বাবে আছিল সপোনৰো অগোচৰ। আজিৰ ব্ৰেকিং নিউজৰ 6 নম্বৰ হেডলাইন হৈছে নাগালেণ্ডত বিদেশী ঘোঁৰা ধ্বংস, প্ৰায় 40 লাখ টকাৰ ঘোঁৰা জব্দ কৰি এক্সকেভেটৰে নষ্ট কৰিলে ৰাজ্যখনৰ কেইবাটাও সামাজিক সংগঠনে। জব্দকৃত ঘোঁৰাখিনি আৰক্ষীৰ হাতত গতাই নিদি ৰাইজে নিজেই এক্সকেভেটৰে গাঁত খান্দি ধ্বংস কৰে। আজিৰ ব্ৰেকিং নিউজৰ 7 নম্বৰ হেডলাইন হৈছে ৰেচন কাৰ্ড ধাৰকসকলৰ বাবে বৃহৎ খবৰ। এইসকল লোকে চাউলৰ সুবিধা নাপাব, জানক কিয়। চৰকাৰে অযোগ্য ৰেচন কাৰ্ড ধাৰকসকলৰ সৈতে কঠোৰ হৈছে আৰু ৰেচন কাৰ্ডৰ পৰা তেওঁলোকৰ নাম কাটি আছে। ভাৰত চৰকাৰে দেশৰ জনসাধাৰণক বিনামূলীয়া ৰেচনৰ সুবিধা প্ৰদান কৰি আহিছে। যদি কোনো ৰেচন কাৰ্ড ধাৰকৰ নাম অযোগ্য ৰেচন কাৰ্ড ধাৰকৰ তালিকাত আহে তেন্তে চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই বিষয়ে মোদী চৰকাৰে ৰেচন কাৰ্ড ধাৰকসকলক সতৰ্ক কৰি দিছে। চৰকাৰে অযোগ্য ৰেচন কাৰ্ড ধাৰকসকলৰ সৈতে কঠোৰ হৈছে আৰু ৰেচন কাৰ্ডৰ পৰা তেওঁলোকৰ নাম কাটি আছে। আজিৰ ব্ৰেকিং নিউজৰ 8 নম্বৰ হেডলাইন হৈছে আজি IHCত হাজিৰ হ'ব ইমৰান খান। খানৰ গ্ৰেপ্তাৰক বেআইনী ঘোষণা পাক উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে মাজনিশা জাৰি কৰিছিল এক লিখিত নিৰ্দেশ, য'ত আল-কাদিৰ ট্ৰাষ্ট গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক NABৰ অধ্যক্ষই কৰা গ্ৰেপ্তাৰ বেআইনী আৰু অবৈধ বুলি ঘোষণা কৰে। আজি খানক হাজিৰ কৰা হ'ব ইছলামাবাদ উচ্চ ন্যায়ালয়ত। আজিৰ ব্ৰেকিং নিউজৰ 9 নম্বৰ হেডলাইন হৈছে বহু বিবাহ বন্ধৰ আইন প্ৰণয়নৰ বাবে চৰকাৰে গঠন কৰিলে বিশেষজ্ঞ সমিতি। অসমত বহু বিবাহ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা শেহতীয়া সিদ্ধান্তৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াৰ অংশস্বৰূপে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে পূৰ্বৰ ঘোষণা অনুসৰিয়েই গঠন কৰিলে বিশেষজ্ঞ কমিটি। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমি ফুকনৰ নেতৃত্বত গঠন কৰা হৈছে এই 4জনীয়া কমিটিখন। অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু অতিৰিক্ত মহাধিবক্তা নলিন কোহলীক সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে।